আৱেগৰ পথত নচলি বিবেকৰ পথত চলক দেখিব আপুনি আপোনাৰ জীৱনটোক সুন্দৰকৈ গঢ়িব পাৰিছে কাৰণ এই পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হ'ল মানুহৰ বিবেক সমস্ত গুণ কম হৈ যায় কাৰোবাক আপোন কৰিবৰ বাবে আৰু এটা দুখেই যথেষ্ট কাৰোবাক হেৰুৱাৰ কাৰণে আমাৰ জীৱনৰ সকলোতকৈ ডাঙৰ অপৰাধ হ'ল কিছুমান মানুহৰ অভিনয় বুজি নোপোৱাটো অলপতে যদি আপোনাৰ মন বেয়া হৈ যায় তেনেহলে এই পৃথিৱীখন আপোনাৰ কাৰণে বহুত বেছি জটিল হৈ পৰিব অলপতে ভাগৰি নপৰিব জীৱনত সন্মুখীন হ'বলৈ শিকক প্ৰতিটো পৰিস্থিতিৰ জীয়াই থাকোতে আপুনি যাৰ কাষত অৱহেলিত মৰি গলেও আপুনি তেওঁৰ কাষত কেৱল মাত্ৰ এটা মৃতদেহে মাথো ঘৰৰ মানুহে শত্ৰুতা কৰিলে মানুহে সকলোতকৈ বেছি কষ্ট পায় কাৰণ বাহিৰৰ শত্ৰুৱে আমাক একো কৰিব নোৱাৰে কিন্তু ঘৰৰ শত্ৰুৱে আমাক অসহায় কৰি দিয়ে জীৱনত এটা পৰ্যায়ত আহি বুজিব পাৰিব সকলোতকৈ ভাল মুহূৰ্তবোৰ আপুনি বহুত আগতেই পাৰ কৰি গুচি আহিছে আনক পৰিৱৰ্তন কৰাটো প্ৰায় অসম্ভৱ সেয়ে নিজকে পৰিৱৰ্তন কৰি লোৱাটো বুদ্ধিমানৰ কাম কোনজন মানুহ আপোনাৰ বাবে সঠিক সেইটো বুজিবৰ বাবে অভিজ্ঞতাৰ দৰকাৰ আৰু সেই অভিজ্ঞতাৰ বাবে জীৱনত ভুল মানুহজন অহাটো দৰকাৰ মানুহে বিচাৰিলেই যদি সকলোবোৰ পাহৰি যাব পাৰে তেনেহলে স্মৃতিৰ কোনো মূল্যই নাথাকিব টকা দি সুখ কিনিব পৰা নাযায় সঁচা কিন্তু জীৱনত সুখী থাকিবলৈ হলে অজস্ৰ টকাৰ প্ৰয়োজন হয় দুখটো জীৱনত থাকিবই সেয়ে সুযোগ পালেই নিজকে হাঁহি ধেমালি আৰু আনন্দৰ মন এটা কৰি ৰখাটো দৰকাৰ টকা আৰু সময়ৰ মাজত থকা পাৰ্থক্যটো কি জানেনে আপুনি সকলো সময়ত জানিব যে আপোনাৰ কাষত কিমান টকা আছে কিন্তু কেতিয়াও এইটো নাজানিব যে আপোনাৰ কাষত কিমান সময় আছে সেইকাৰণে জীৱনৰ প্ৰতিটো মুহূৰ্তকে এনজয় কৰক বেইমানিয়ে কেতিয়াও অনুতপ্ত নহয় স্বাৰ্থপৰে কেতিয়াও কৃতজ্ঞতা স্বীকাৰ নকৰে আৰু সুবিধাবাদীয়ে কেতিয়াও কাৰো আপোন হ'ব নোৱাৰে হাঁহি সুন্দৰ হাঁহিব জানিলে